মৰম লগা গাভৰু ছোৱালীজনী কেনেকৈ এই ৰূপলৈ পৰিৱৰ্তন হৈ গ'ল। আপোনালোক সকলোক যদি মই এতিয়া সুধো আপোনালোকৰ সকলোতকৈ প্ৰিয় মানুহজনী এই পৃথিৱীত কোন আছে, তেন্তে আপোনালোক বহুতৰে উত্তৰ নিশ্চয় নিজৰ মা হ'ব। কিন্তু সেই মাতৃগৰাকীয়ে যদি আপোনাক এটা বন্ধ কথাত 25 বছৰ ধৰি সোমাই থৈ দিয়ে, তেন্তে আপুনি কি কৰিব? এইটো সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো শেষলৈ চাব। হেল্ল' বন্ধুসকল, ৱাও আছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি সঁচা ঘটনাবোৰ কাহিনী আকাৰত শুনিবলৈ ভাল পায়, তেন্তে ৱাও আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। 1901 চনত ফ্ৰান্সৰ পেৰিছৰ আদালতৰ মুখ্য ন্যায়াধীশৰ ওচৰত এখন চিঠি পালেগৈ আৰু এই চিঠিখনত লিখা আছিলে, পেৰিছ চহৰত বাস কৰা এঘৰ ধনী মানুহে তেওঁলোকৰ নিজৰ ঘৰতে গোপন ৰহস্য এটা সমগ্ৰ পৃথিৱীৰ পৰা আঁৰত ৰাখিছে আৰু যদি আপোনালোকে তেওঁলোকৰ ঘৰত তালাচী চলায়, তেন্তে আপোনালোকে এই ঘটনাৰ ৰহস্য ফাদিল কৰিব পাৰিব। আৰু এই চিঠিখন কোনে দিছিল বা ক'ৰ পৰা গৈছিল সেই এড্ৰেছ লিখা নাছিল, কিন্তু চিঠিখন পঢ়ি সেই মুখ্য ন্যায়াধীশজনে পুলিচসকলক মাতি সেই ঘৰলৈ গৈ ইনভেষ্টিগেশ্যন কৰিব দিলে। আৰু যেতিয়া পুলিচসকলে সেই ঘৰলৈ ইনভেষ্টিগেশ্যন কৰিবলৈ গ'ল, তাৰ আগতে পুলিচসকলে তেওঁলোকৰ ঘৰৰ ওচৰে পাজৰে থকা মানুহবোৰক সেই ঘৰ মানুহৰ কথা সোধপোছ কৰিবলৈ আৰম্ভ কৰিলে। আৰু পুলিচসকলে সোধপোছ কৰি গম পালে যে এই ঘৰখনত এজনী মাতৃ যাৰ নাম আছিল মেডাম মনিয়াৰ্ছ আৰু তেওঁৰ সৈতে এজন পুত্ৰ বাস কৰে যি পেছাত এজন লয়াৰ হয় আৰু তেওঁৰ পুত্ৰ সন্তানৰ বয়স 35ৰ পৰা 40 বছৰৰ ভিতৰত। আৰু আৰক্ষীয়ে তদন্ত কৰি গম পালে যে আৰু সেই মাতৃগৰাকীক সেই অঞ্চলৰ মানুহে তেওঁক অত্যন্ত দয়ালু বুলি জানিছিল, যিহেতু তেওঁ বহুত দান বৰঙণি কৰি থাকিছিল আৰু লগতে তেওঁৰ পুত্ৰ অত্যন্ত পঢ়াত চোকা আছিল। কিন্তু আৰক্ষীয়ে আৰু এটা কথা গম পাইছিলে যে তেওঁলোকৰ এজনী বহুত ধুনীয়া ছোৱালী আছিলে, যাক আজি 20-25 বছৰ ধৰি সেই অঞ্চলত থকা মানুহে দেখা নাই। আৰু যদি কেতিয়াবা কোনোবাই মেডাম মনিয়াৰ্ছক সুধিছিল তেওঁৰ কথা, তেন্তে তেওঁ কৈছিলে যে তেওঁ মানসিকভাৱে ভাগি পৰিছে, যাৰ ফলত তেওঁক অন্য কথা এটাত থ'ব লগা হৈছে। আৰু যিহেতু মেডাম মনিয়াৰ্ছক সেই ঠাইখিনিত সকলোৱে ভাল বুলিয়ে জানিছিলে, তেন্তে তেওঁলোকৰ ওপৰত কিবা সন্দেহ কৰিব লগা একো নাছিলে বা সেই পুত্ৰ আৰু মাতৃয়ে সেই স্বাভাৱিক জীৱন যাপনে কৰি আছিলে। সেই ছোৱালীজনীৰ নাম আছিল ব্লেঞ্চে মনিয়াৰ্ছ। আৰু ব্লেঞ্চে মনিয়াৰ্ছৰ লগৰবোৰক খবৰ কৰি আৰক্ষীয়ে গম পালে যে ছোৱালীজনী অতি ভদ্ৰ আৰু নম্ৰ আছিলে। আৰু যিদিনাখন ইনভেষ্টিগেশ্যন কৰিবলৈ গ'ল, তেতিয়া মেডাম মনিয়াৰ্ছে ৰুমৰ ফ্ৰণ্টত বহি আছিলে আৰু তেওঁৰ পুত্ৰ এটা অন্য ৰুমৰ ভিতৰত বহি আছিল। আৰক্ষীয়ে প্ৰথমতে ভাবিছিলে নিশ্চয় এই চিঠিখন কোনোবাই ধেমালি কৰি পঠাইছিল, কিন্তু যেতিয়া তেওঁলোকে বাহিৰ ওলাবলৈ আহে, তেতিয়া এজন পুলিচে লক্ষ্য কৰিলে ওপৰৰ ফালৰ পৰা দুৰ্গন্ধ আহি আছে। আৰু তাৰ পিছত সেই পুলিচজনে দুৰ্গন্ধক পিছা কৰি গৈ দেখিলে ওপৰৰ মহলাত এখন দৰ্জা বাহিৰৰ পৰা লক কৰা আছে আৰু সেই লকটো তেওঁ খুলিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু পৰা নাই। আৰু তাৰ পিছত এজন পুলিচ অফিচাৰে এই দৰ্জাখন ভাঙি পেলাবলৈ আদেশ দিলে। আৰু যেতিয়া দৰ্জাখন ভাঙি পেলালে, ভিতৰৰ পৰা একেবাৰে গোন্ধ বাহিৰৰ ফালে ওলাই আহিল আৰু এই গোন্ধত পুলিচসকলে নিজৰ মুখত মাস্ক পৰিধান কৰি ভিতৰত সোমাই গ'ল। কিন্তু যেতিয়া আৰক্ষীয়ে ভিতৰত সোমালে, তেতিয়া আৰক্ষীসকল অবাক হৈ পৰিল, কাৰণ ভিতৰত সামান্যমানো পোহৰ নাছিল, এটা সৰু ফুটাও নাছিল যিফালেৰে সেই ৰুমটোত পোহৰ সোমাব পাৰে। আৰু সেই ৰুমটোত মাত্ৰ এখন খিৰিকী আছিল, কিন্তু সেই খিৰিকীখনৰ চাৰিওফালে ইমানেই বেছি কাৰ্টুনেৰে আৱৰি থৈ দিছিল যে সেই খিৰিকীখন সহজতে খুলিব পৰা নাযায়। আৰু তাৰপিছত এজন পুলিচ অফিচাৰে সেই ৰুমটোৰ ভিতৰত সোমাই গৈ দুৰ্গন্ধত অতিষ্ঠ হৈ এজন পুলিচ অফিচাৰক ক'লে, হয়তো খিৰিকীখন খুলি দিয়ক, নহ'লে খিৰিকীখন ভাঙি দিয়ক। তাৰপিছত এজন পুলিচ অফিচাৰে খিৰিকীখন খুলিবলৈ চেষ্টা কৰি অৱশেষত খিৰিকীখন ভাঙি পেলালে। আৰু যেতিয়া খিৰিকীখন ভাঙা পাছত ভিতৰলৈ বাহিৰৰ পৰা পোহৰ সোমালে, তেতিয়া সেই আৰক্ষীজনে লক্ষ্য কৰিলে যে সেই ৰুমৰ তলত এখন মেট্ৰেছ পৰা আছে, যাৰ আশে পাশে বহুত পুৰণা খাদ্য, গেলি পচি যোৱা খাদ্যবোৰ চাৰিওফালে সিঁচৰিত হৈ আছে আৰু লগতে তাত মানুহৰ শৌচ পেচাব চাৰিওফালে বিয়পি আছে। আৰু দেখিলে বিচনাখনৰ এচুকত এটা জকা দুখন হাত বান্ধি থোৱা যেন কৰি আছে। আৰু তাৰপিছত পুলিচসকলে ওচৰলৈ গৈ দেখে সেইটো এটা জকা নহয়, সেই জকাটো এটা ছোৱালীৰ আছে, যাৰ দেহত মাংস নাছিল আৰু তেওঁৰ হাত দুখন সম্পূৰ্ণ উলংগ কৰি তেওঁক হাত দুখন এনেকৈ চেইনেৰে বান্ধি থোৱা হৈছিল। আৰু তাৰপিছত পুলিচসকলে ততালিকে তেওঁক হস্পিটেললৈ প্ৰেৰণ কৰে। আৰু পাছত মেডাম মনিয়াৰ্ছ আৰু তেওঁৰ পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ব্লেঞ্চ মনিয়াৰ্ছে যেতিয়া খিৰিকীখন খুলিছিল, তেতিয়া তাই 25 বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে সূৰ্যৰ পোহৰ নিজৰ ৰুমৰ ভিতৰত দেখিছিল। তেওঁক সেই 25 বছৰ বয়সত তেওঁৰ নিজৰ মাতৃয়ে যেনেকৈ হাত দুখন বান্ধি থৈ সেই বিচনাখনত থৈ দিছিল, সেই 25 বছৰত তেওঁ কেৱল সেই বিচনাখনতে পৰি আছিল। আৰু তেওঁক এই শাস্তি দিয়াৰ প্ৰধান কাৰণ আছিল, যেতিয়া ব্লেঞ্চ মনিয়াৰৰ 25 বছৰ বয়স হৈছিল, তেতিয়া তেওঁৰ মাতৃয়ে বিচাৰিছিল তেওঁৰ সন্তানে কোনোবা ভাল ধনী মানুহৰ লগত বিয়া হৈ
নিজৰ জীৱন আৰম্ভ কৰক। কিন্তু তেওঁৰ ছোৱালী ব্লেঞ্চ মুনিয়াৰৰ এজন অন্য মানুহকে ভাল লাগিল, যি তাইতকৈ বয়সত ডাঙৰ আছিল আৰু লগতে তেওঁ দুখীয়া এজন সাধাৰণ উকিল আছিল। তেওঁৰ মাতৃ বা তেওঁৰ পৰিয়াল যিহেতু বহুত হাই ছ'চাইটিৰ আছিল, সেইবাবে তেওঁৰ মাতৃয়ে বিচাৰিছিলে তেওঁৰ জীয়েকে বহুত ধনী ঘৰৰ ল'ৰা চাই বিয়া হওক, আৰু তাৰ বাবে সেই মাতৃগৰাকীয়ে বহুকেইজন ল'ৰাও আনিছিল ব্লেঞ্চক চাবৰ কাৰণে। কিন্তু ব্লেঞ্চ মুনিয়াৰ্ছে নিজৰ কথাৰ পৰা লৰচৰ হোৱা নাছিল। তেওঁ কৈছিলে তেওঁ যদি বিয়া হয় কেৱল তেওঁ সেই উকিলজনৰ লগতে বিয়া হ'ব, আৰু যদি নহয় তেন্তে কাৰো লগত বিয়া নহয়। আৰু তাৰ পিছত এনেকৈয়ে এদিন যেতিয়া মাতৃয়ে গম পালে, মাতৃয়ে মানা কৰাৰ পিছতো তাই ব্লক কৰিবৰ কাৰণে গৈ আছে নিজৰ প্ৰেমিকক, তেতিয়া এদিন দুপৰীয়া তাই বাহিৰলৈ ওলাই যাওঁতে তাইক ধৰি বান্ধি আনি সেই বিচনাখনত শুৱাই দিলে, আৰু তাৰ পিছত তাইৰ শৰীৰৰ পৰা গোটেই কাপোৰবোৰ খুলি থৈ তাইক হাত দুখনত চেইনেৰে বান্ধি থলে। আৰু তাৰ পিছত তাইক মাতৃয়ে ক'লে, যদি তুমি সেই মানুহজনৰ পৰা আঁতৰি নোযোৱা তেন্তে তোমাক ইয়াৰ পৰা কোনোদিনে বাহিৰত উলিয়াই লৈ যোৱা নহ'ব। কিন্তু ব্লেঞ্চ মুনিয়াৰে কেতিয়াও নিজৰ কথাৰ পৰা লৰচৰ হোৱা নাছিল, আৰু এনেকৈয়ে ব্লেঞ্চ মুনিয়াৰ্ছে সেই ৰুমটোৰ ভিতৰতে থাকিবলৈ ল'লে, য'ত পেচাব পায়খানা কৰাৰো সুবিধা নাছিলে। তাই সম্পূৰ্ণ নাঙঠ হৈ সেই বিচনাখনতে নিজৰ জীৱনৰ 25টা বছৰ অতিক্ৰম কৰিলে। মুনিয়াৰ্ছে ভাল পোৱা উকিলজন তাইক বন্ধ কৰি থোৱা 5 বছৰ পাছতে নিজে মৃত্যুমুখত পৰিছিল। আৰু এই কথাটো ব্লেঞ্চ মুনিয়াৰ্ছৰ মাতৃ মেডাম মুনিয়াৰ্ছে গম পোৱা পাছতো তেওঁ নিজৰ ছোৱালীজনীক সেই বন্ধ কথাৰ পৰা বাহিৰলৈ উলিয়াই দিয়া নাছিল, কাৰণ তেওঁৰ মনত ইমানেই বেছি সন্দেহ সোমাই গৈছিল যে হয়তো তেওঁৰ কথা তেওঁৰ ছোৱালীয়ে কেতিয়াও নুশুনিব, বা তেওঁৰ ছোৱালীৰ কাৰণে তেওঁ কেতিয়াবা নিজৰ হাই ছ'চাইটিত লাজ পাব লগা হ'ব, যাৰ ফলত তেওঁ এনেকৈ 25 বছৰ সেই ৰুমৰ ভিতৰতে নিজৰ ছোৱালীজনীক তিলকৈ মৃত্যুবৰণ কৰিবলৈ এৰি দিছিল। হয়তো ব্লেঞ্চ মুনিয়াৰ্ছৰ কপাল ভাল আছিল, যাৰ ফলত 1901 চনত কোনোবা অজ্ঞাত মানুহ এজনে এই সম্পূৰ্ণ ঘটনাটো লিখি আদালতৰ মুখ্য ন্যায়াধীশৰ ওচৰত প্ৰেৰণ কৰিছিল, যাৰ ফলত এই ব্লেঞ্চ মুনিয়াৰ্ছক পুলিচসকলে তাৰ পৰা উদ্ধাৰ কৰিব পাৰিছিল। আৰু এই উদ্ধাৰ অভিযানৰ পাছত তেওঁৰ মাতৃ 15 দিন পাছতে পুলিচ থানাত মৃত্যুমুখত পৰে। আৰু তেওঁৰ ভাতৃ যিহেতু এজন পেছাত উকিল আছিল, সেইবাবে তেওঁ জানিছিল তেওঁ কেনেকৈ এই কেছটোৰ পৰা বাহিৰ হ'ব লাগে। আৰু তেনেকৈ এমাহ জেলত থকাৰ পিছত তেওঁৰ ভাতৃজনো বাহিৰলৈ ওলাই আহিল, আৰু ব্লেঞ্চ মুনিয়াৰ্ছে সেই উদ্ধাৰ অভিযানৰ পাছত আকৌ 12 বছৰ তেওঁ জীৱিত আছিলে। অৱশেষত 1913 চনত তেওঁৰ মৃত্যু হয় মেণ্টেল হস্পিটেল এখনত। আৰু তেওঁৰ এই শেষৰ জীৱনচোৱা তেওঁ কোনোদিনে কাৰো লগত একো বেয়া বিহেভ কৰা নাছিলে, আৰু তেওঁ বহুত থেংকফুল আছিলে পুলিচসকলৰ বাবে আৰু সেই অজ্ঞাত মানুহজনৰ বাবে, যিসকলৰ বাবে তেওঁ অন্তিম সময় হ'লেও বাহিৰত ভালকৈ জীয়াব পাৰিছিলে। বন্ধুসকল, আজিৰ কাহিনীটো শুনি আপোনালোকে কেনেকুৱা পালে কমেণ্টছ কৰি নিশ্চয় জনাব, আৰু লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।